গোলাঘাটত চাঞ্চল্যকৰ ঘটনা। গোলাঘাট জিলা জামুগুৰি আৰক্ষী থানাৰ অন্তৰ্গত নগুৰা গাঁৱত এই ঘটনা। একেটা পৰিয়ালৰ 4জন লোকক চোকা অস্ত্ৰৰে আক্ৰমণ এটা দুৰ্বৃত্তৰ। ঋতুপন হাজৰিকা ওৰফে ধন নামৰ লোকজনৰ বিৰুদ্ধে আক্ৰমণৰ অভিযোগ। নামঘৰৰ ভাওনাৰ সন্দৰ্ভত ঋতুপনৰ সৈতে মতানৈক্য হৈছিল বিতুল দত্ত আৰু বিজন কৃষ্ণ দত্তৰ, যাৰ বাবে খৰ্গহস্ত হৈ পৰিয়ালটোক আক্ৰমণৰ লক্ষ্য কৰি লয় ঋতুপৰ্ণই। গুৰুতৰভাৱে আহত বিতুল দত্ত, ইলামণি শইকীয়া, বিজন কৃষ্ণ দত্ত আৰু কমলাক্ষী শইকীয়া। বিতুল দত্ত আৰু বিজন কৃষ্ণক বচাবলৈ যোৱা ইলামণি আৰু কমলাক্ষীকো চোকা অস্ত্ৰৰে আঘাত কৰে ঋতুপৰ্ণই। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আক্ৰমণকাৰী ঋতুপৰ্ণ হাজৰিকাক। আঘাতপ্ৰাপ্ত 4জন বৰ্তমান যোৰহাট মেডিকেল কলেজত চিকিৎসাধীন অৱস্থাত আছে। নিউজ ডেস্ক ৰিপৰ্ট, খবৰ গোলাঘাট। ঘটনাটো মানে কিহৰ পৰা কি লাগিছে বুলি ক'লে, শুনা মতে এতিয়া মানে তেখেতলোকৰ ভাওনাৰ কিবা আখৰা চলি আছিলে নামঘৰ বৰসবাহত। তাৰ পৰা কিবা বায়নৰ কিবা খেলি মেলি এটা লৈ পেলাই মানে ল'ৰা দুটাৰ মাজত মানে কিবা টকাটকি এটা লাগিলে শুনা মতে। তাৰপৰা লাগিলত তিনিআলিত তাহাঁতি লাগিলে সন্ধিয়া। গ'ল কথা গ'ল। সিও তাৰ দোকান আছে, দোকানত আপোনাৰ এতিয়া মানুহ দেখিছে 11টামান বজালৈকে সি দোকানতে আছে। তাৰপৰা আহিলে সি ঘৰলৈ, আহি পেলাই সম্ভৱ বাইকখন থৈ পেলাই সি ওলাই আহিলে। তাৰপিছত মোৰ লগৰ এটা ফোন কৰিছিলে, এইডোখৰ কিবা চিঞৰ কৰি আছিলে, তই ক'ত চাওঁ, মই বোলো ঘৰতে আছোঁ, তই আহিবিচোন এবাৰ বোলে ওলাই পেলাই বোলে ই আমুকে মানে ঋতুপন ধন বুলি কওঁ, আহিবিচোন ই অলপ চিঞৰ কৰি আছে, আমুকক মাৰিম পিটিম কৰি আছে বোলে, তাক অলপ বুজাই আনিম। মানে ওচৰৰে যিটো বুজালে বুজিব চাগে। মই বোলো ঠিক আছে মই গৈ আছোঁ। তেতিয়া প্ৰায় আপোনাৰ 11:40 মান হৈছে মই আহোঁতে। তেতিয়া আহি পেলাই মই সেই কাষৰ ঘৰলৈ গ'লোঁ, লগৰটো ঘৰলৈ, তাক লৈ পেলাই দুইটাই বোলো আহিম। তাক মই দেখি গৈছোঁ যাওঁতে এইডোখৰ ৰখি আছে সি আগফালে। সি মানে কিবা কথা পাতিম বুলি কৈ পেলাই আপোনাৰ গ্ৰিলখন খোলালে, গ্ৰিলখন খোলাই পেলাই আপোনাৰ ভিতৰৰ বাৰান্দালৈ সোমাই গ'ল। বাৰান্দাত লৈ পেলাই কথা পাতি আছে বিতুল দত্তৰ লগত। কি পাতিছে এইটো নাই শুনাব। তাৰপিছতে মই সেই লগৰটোৰ ঘৰৰ পৰা বাইকখন থৈ পেলাই তাক লৈ ওলাই আহোঁতে চিঞৰ বাখৰ লাগিলে ইয়াত। মানে তেতিয়ালৈ সি ঘপিয়ালে মানে বিতুল দত্তৰ আপোনাৰ হাতখন ছিঙি পেলালে একেবাৰে দুটুকুৰা। তাৰপৰা ল'ৰাটো ওলাই আহিছিলে, পুতেক, তেখেতক মাৰিলে, তেখেতৰ হাতে ছিঙিছে, হাতখন ছিঙিলে, একেবাৰে আইজনে অকণমান লাগি আছে। তাৰপৰা ইয়াত এঘাত মাৰিছে, এইটো আপোনাৰ দা সোমাই গৈছে, পিছফালে মূৰত মাৰিছে। তাৰপিছতে মানুহগৰাকী ওলাই আহিলে, মানুহগৰাকীকো এইটো তেওঁলোকে দেখিবই, তেজ পৰি আছে চোতালত। সেই দুটা মাৰি পেলাই সি ওলাই আহিছিলে, ওলাই আহি পেলাই সম্ভৱ বাৰান্দাত ৰখি আছিলে সি। আহোঁতে তেতিয়া মানুহগৰাকী ওলাই আহোঁতে মানুহগৰাকীক মাৰিলে এঘাত ইয়াত, বাওঁফিটো মানে সোমাইছে আৰু দা পুৰা সোমাই গ'ল। তাৰপৰা তেতিয়াতে পুৰা চিঞৰতে আকৌ এঘাত মাৰি দিলে ইয়াত, এইখন মাৰি আপোনাৰ গোটেই একদম দাঁতৰ গুৰিলৈকে সোমাই গৈছে। তাৰপিছতে সি আমি তেতিয়া আহোঁ মানে সি আৰু ওলাই আহিছে একদম গহীনাত। আহি পেলাই দেখোন তেনেকুৱা দেউতাকো পালেহি, আহি গোটেইখিনি ধৰিলে মেলিলে আৰু তাৰপৰা পুলিচক ফোন কৰিলে, পুলিচৰ পৰা পালেহি লগালে। কেইজনক আক্ৰমণ কৰিলে? 4জন। এগৰাকী আলহী আছিলে তেখেতলোকৰ, পেহীয়েক নে কিবা হয়। সেই তেখেতে সম্ভৱ ধৰিবলৈ আহিছিলে নেকি। মানে আমি যেতিয়া 108ত লৈ গৈছোঁ তেতিয়া মানে দেখিছোঁ আপোনাৰ হাতখন মানে এনেকৈ একদম গোটেই সোমাই আছে, দা ফাল খাই আছে তেখেতক ধৰিলে। তাৰপিছতে সেই আমি তেখেতলোকক চিভিললৈ লৈ গ'লোঁ। তেখেতৰ নামটো কি? ঋতুপন হাজৰিকা। কি কৰে তেখেতে? তেখেতৰ সাৰৰ দোকান আছে এই দলজান তিনিআলিত। ঘৰুৱা একো নাই, একো নাই। তেখেতলোক মানে যাক আক্ৰমণ কৰিছে তেখেতলোক কাজিয়া কৰা ল'ৰা নহয়। আৰু যিজন ল'ৰা সি 23-24 বছৰীয়া ল'ৰা, বহুত ঠাণ্ডা মুণ্ডা চবেই ক'ব। কাৰো লগত হাই কাজিয়া বা কিবা দম দি কিবা কোৱা কথা তেনেকুৱা একো নাই। এতিয়া সেই কিবা সৰু কথা লৈ আৰু কিবা ভাওনাৰ কিবা অখৰা কৰা লৈ তেনেকুৱা কিবা তাতে লাগি পেলাই চিকিৎসাধীন যোৰহাটত, এখন চিটি হস্পিটেল যোৰহাট। অঁ, তাত আপোনাৰ আমি প্ৰায় 12:30 বজাত ইয়াৰ পৰা লৈ গ'লোঁ গোলাঘাটলৈ। গোলাঘাট মেডিকেলৰ পৰা ৰেফাৰ কৰিলে যোৰহাট। এতিয়া আমি তাত ভালোঁ। যিজনক আক্ৰমণ কৰিছিলে সেইজনক পুলিচে কৰিলে লগালগ। গোলাঘাট সদৰত এতিয়া আছে বৰ্তমান। ঘটনাটো প্ৰথম চোৱা আমি একো নাজানো। যেতিয়া আমাৰ ল'ৰাটোৱে মানে এইখিনিতে পিংকু দত্তই হুলস্থুল কৰিছে, আমাৰ ল'ৰাটো ওলাই আহিছে। ওলাই আহোঁতে সি মানে যিটো ল'ৰাই কাটি গৈছে এইখিনিতে তাক ক্ৰছ কৰিছে। তাক সুধিছে যে ধনদা কি হ'লো, সি একো নাই মতা। আমাৰ ল'ৰাটো মানে চিধা গুচি আহিলে যে সিহঁতৰ ঘৰতে হৈছে হুলস্থুলটো। আহি পেলাই সি যিটো পজিশ্যন দেখিলে সি মানে ভয় খালে। ভয় খাই পেলাই সি ঘৰলৈ গৈ পেলাই হুলস্থুল কৰিছে, অ' মা উঠকচোন উঠক, বিতুল দাহঁতক কাটিলে। কোনে কাটিলে? বোলে ধনদাই কাটিলে। তাৰ ইতিমধ্যে ধনৰ বাপেক আহিছে, ধনৰ বাপেকে আহি ল'ৰাটো ধৰিছে, ইয়াত মাৰপিট কৰিছে। তাৰপৰা আমি কৈছোঁ যে হেৰি নহয় পিংকু 108ত খবৰ দে আৰু পুলিচত খবৰ দে। অলপ দেৰি পিছতে পুলিচো আহিছে, 108 ঠিক পেৰালেলি আহিছে।
তাৰপিছত আমি মানে মই ভিতৰত সোমাই গৈছো, দেখিছো যে এজন মানুহৰ হাতখন এইখিনি কাটি, বিতুল দত্তৰ হাতখন কাটি টুকুৰা কৰি মানে সেইটো ক'ত পৰিলে পাত্তা নাই। তাৰপিছত আপোনাৰ যিটো ল'ৰাটো মানে বাওঁ হাতখন কাটি ওলোমাই থৈছে, এইখিনি কাটিছে মাছ কটা দা। তাৰপিছত ওলোমাই থৈ দিছে। তাৰপৰা ল'ৰাটোৰ গাটো এঘাপ মাৰিছে, মানে ইমান বহল হৈ আছে। তাৰপিছত তাক গালত মাৰিছে এঘাপ। তেনেদৰে চব মানে একদম মানে তেজে লুটি পুটি হৈ আছে। এতিয়া কি কৰিম আৰু, ইতিমধ্যে তাৰ মাক চোতালত পৰি আছে, কাণখন কাটি দিলে, ইয়াতে ঘাপ মাৰি দিলে। তাৰপৰা আলহী এগৰাকী আছিলে, তেওঁলোকৰ মাহীয়েক, সেইগৰাকীও কাটিলে। আৰু এগৰাকী আলহী আছিলে, তেওঁক খেদি যাওঁতে তেওঁ দৰ্জা মাৰি ভিতৰত সোমাই দিলে। তাৰপৰা এতিয়া উপায় নাই, কি কৰিম, ভিতৰলৈ গৈ পেলাই আঙুনৰ পৰা কাপোৰ আনি পেলাই তেওঁলোকে হাত চাতবোৰ মেৰিয়াই মানে তেজটো ৰখাৰ চিন্তা কৰিছোঁ যে মানুহকেইটা যিকোনো উপায় আমি হস্পিটেললৈ লৈ যাব লাগে। ইতিমধ্যে 108 আহিলে, 108 উঠাই পেলাই আটাইখিনিকে হস্পিটেললৈ লৈ গৈছে। গোলাঘাটে ক'লে আমি ইয়াত ৰাখিব নোৱাৰোঁ, এইটো যোৰহাটলৈ লৈ যাব লাগিব। তাৰপিছত পুলিচ আহিলে, পুলিচক ক'লো যে এইটো ল'ৰা দাও এই পুখুৰীত পেলাই দিছিলে। তাৰপৰা এতিয়া মানে এই পুলিচ আহিলে, দাখন বিচাৰি দিম বুলি কৈছে তেওঁলোকে, বিচাৰি পালে দাখন। বিতুল দত্ত, ইলা দত্ত শইকীয়া তেওঁৰ পৰিবাৰ, তাৰপিছত বিজন কৃষ্ণ দত্ত তেওঁৰ ল'ৰা, আৰু মাহীয়েকৰ নাম কমলাক্ষী দত্ত নে কি তেনেকুৱা, ইলা দত্ত শইকীয়া। তেওঁৰ নাম এনেই ঋতুপৰ্ণ হাজৰিকা, আমি ধন বুলি মাতো হা। নাই তেওঁলোকৰ ভিতৰত কি আছে, নাই আমি সেইটো নাজানো একচুৱেলি, তেওঁলোকৰ কিহৰ কাৰণে হৈছে, কিহৰ কাৰণে হৈছে। কাৰণ তেওঁলোকৰ এইটো তেওঁলোকৰ সমাজো বেলেগ, আমাৰ সমাজো বেলেগ। তেওঁলোকৰ সামাজিকো হ'ব পাৰে, ব্যক্তিগতও হ'ব পাৰে, আমিতো নাজানো তেওঁলোকৰ মাজত কি আছে। আগৰ পৰা কাজিয়া একো নাই, আমাৰ ইয়াত সকলো ল'ৰা মিলি জুলি চলি থাকে। আৰু তাৰ সিয়ে আমাৰ মানে ভাওনাখন আহিলে শংকৰদেৱ জন্ম পেলাই সেই আগভাগ লয় কৰি থাকে, আমিবিলাকো থাকোঁ হা। ডেকা ল'ৰাবোৰক আমি আগবঢ়াই দিওঁ, তেওঁলোকে কৰে সকলোখিনি কৰ্ম। আমাৰ মিলা প্ৰীতিটো আছে দক্ষিণত, কিন্তু এতিয়া এই কৰ্মটো কেনেকৈ হ'ল, কিন্তু ল'ৰাটোৱে মদ খাই আছে, এতিয়া আমি খাই আছে।